ছাত্ৰ ছাত্ৰীসকল তোমালোকক নমস্কাৰ জনাইছোঁ। আজি তোমালোকলৈ আগবঢ়াইছোঁ অসমীয়া ভাষাৰ ব্যাকৰণৰ পাঠ। আজি আমাৰ আলোচ্য বিষয় হৈছে পদ। এতিয়া চোৱা, ইয়াত এটা বাক্য দিয়া আছে। এই বাক্যটোত তিনিটা শব্দ আছে। অসীমে কিতাপ পঢ়িছে। এই বাক্যটোত থকা তিনিটা শব্দৰে একো একোটা অৰ্থ আছে আৰু এই তিনিওটা শব্দ লগ হৈ এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। গতিকে বাক্যত ব্যৱহাৰ হোৱা বাবে এই তিনিওটা শব্দকে কোৱা হৈছে পদ। গতিকে আমি ক'ব পাৰোঁ বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দকে পদ বোলে। পদ হৈছে পাঁচবিধ বা পাঁচ প্ৰকাৰৰ, যেনে বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া আৰু অব্যয়। এই পাঁচ প্ৰকাৰৰ পদৰ নাম তোমালোকে মনত ৰাখিব লাগিব। এই ছবিখনলৈ মন কৰা, এয়া হৈছে এডাল গছৰ ছবি আৰু এই গছডালত পাঁচটা ডাল দিয়া আছে আৰু এই পাঁচোটা ডালৰ নাম দিয়া হৈছে বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া আৰু অব্যয়। গতিকে এইদৰেও তোমালোকে পদৰ নামকেইটা মনত ৰাখিব পাৰিবা। এইটো হৈছে এটা সহজ উপায়। এতিয়া আমি চাওঁ আহা, বিশেষ্য পদ কাক বোলে। যি পদে কোনো প্ৰাণী, বস্তু, ঠাই, উদ্ভিদ আদিৰ নাম বুজায় তাক বিশেষ্য পদ বোলে। যেনে হাতী, গৰু, কিতাপ, বহী, বিদ্যালয়, গাড়ী, ছাতি, কলম, দিছপুৰ, মংগলদৈ ইত্যাদি। ইয়াত থকা প্ৰতিটো শব্দ যেনে হাতী, গৰু জন্তুৰ নাম বুজাইছে, কিতাপ, বহী বস্তুৰ নাম বুজাইছে, বিদ্যালয় অনুষ্ঠানৰ নাম, গাড়ী বাহনৰ নাম, ছাতি কলম বস্তুৰ নাম, দিছপুৰ, মংগলদৈ ইত্যাদি ঠাইৰ নাম বুজাইছে। বাক্য হিচাপে চাওঁ আহা, ল'ৰাজনে বলটো খেলি আছে। ইয়াত ল'ৰাজনে জাতিৰ নাম বুজাইছে আৰু বলটোৱে বস্তুৰ নাম বুজাইছে। গতিকে তোমালোকে নিশ্চয় এতিয়া বুজি পাইছা পদ কাক বোলে, পদ কেই প্ৰকাৰ বা কেইবিধ, আৰু বিশেষ্য পদ কাক বোলে আৰু বিশেষ্য পদৰ উদাহৰণ কেনেকুৱা হ'ব তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব পাৰে, পদ কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি? সূত্ৰত দিয়াৰ দৰে লিখিবা, বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দকে পদ বোলে। পদ পাঁচবিধ বা পাঁচ প্ৰকাৰৰ, যেনে বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া আৰু অব্যয়। ২ নম্বৰ প্ৰশ্ন হৈছে, বিশেষ্য পদ কাক বোলে? বিশেষ্য পদৰ দুটা বাক্য সাজা। সূত্ৰত দিয়াৰ দৰে লিখিবা, যি পদে কোনো প্ৰাণী, বস্তু, ঠাই, উদ্ভিদ আদিৰ নাম বুজায় তাক বিশেষ্য পদ বোলে। ইয়াত দুটা বাক্য লিখিব দিছে, লিখিব পাৰিবা। ল'ৰাজনে বলটো খেলি আছে, অসীমে কিতাপ পঢ়িছে, এইদৰেও লিখিব পাৰিবা আৰু তোমালোকে নিজেও বাক্য সাজি দিব পাৰিবা। আজিলৈ ক্লাছ ইমানতে সামৰিছোঁ।